চাব পাৰে মই ইমান ধুনীয়াকৈ প্লেটটো সজাই লৈছোঁ ৰাখি। তেন্তে চাওক এতিয়া মই ভণ্টিহঁতৰ মোবাইলটো দি এতিয়া মই ডাঙৰ ভাইটিক ৰাখি পিন্ধাব লৈছোঁ। আৰু এই দিনটোত আজি পবিত্ৰ এটা দিন ভাইটি আৰু ভণ্টিৰ। সেই দিনটোত আজি মই ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ যে মোৰ দুয়োটা ভাইটিকে ভালে কুশলে ৰাখক ভগৱানে, আৰু সিহঁতৰ পঢ়াত আগবাঢ়ি যাওক। জীৱনত যি কৰিব বিচাৰে সেয়া যেন সিহঁতৰ সপোন পূৰণ হওক। সেয়াই আৰু সিহঁতৰ যি সপোন আছে সিহঁতৰ সেয়াও যে সফল হওক, তাৰে কামনাৰে সিহঁতে যিমান পাৰে সিমান আগুৱাই যাওক। সেয়াই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। যিহেতু মই পেহীহঁতৰ ঘৰত আহিলোঁ, পেহীহঁতৰ ঘৰত আহি দাদাক ৰাখি পিন্ধাবলৈ আহিছোঁ। তো ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ যাতে মোৰ দাদা বহুত ভালেই ৰাখক, যিমান পাৰে সিমান সুখ দিয়ক, আৰু যি কাম কৰে দাদাই সেয়া যে উন্নতি হওক, আৰু যিমান পাৰে সিমান আগুৱাই যাওক। সেয়াই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আজিৰ দিনটোত। তো সকলো দাদাকে যে ভালেই ৰাখক সেয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা মোৰ। মোৰ এজনী পেহী হয়, চ' আপোনালোকক বেক চাইডৰ পৰা দেখালোঁ। কেতিয়াবা মই ভিডিঅ' কৰিলে আপোনালোকক দেখাম মই পেহীক, তো এতিয়া বেয়া নাপাব বেক চাইডৰ পৰা দেখুওৱাৰ বাবে। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। ভাল লাগিলে লাইক এণ্ড কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব দেই।